আমাৰ জনাদেশ সেই জনাদেশৰ পিছত উডলেণ্ডছ পিপল ফ্ৰণ্টৰ লগত আজি আমি এক বৈঠকত মিলিত হ'লোঁ। BTC গ্ৰাম মহিলাই ডাঙৰীয়া সহিতে আমাৰ 14 গৰাকী NDAৰ নিৰ্বাচিত বিধায়ক বিধায়িকাসকলো আজি উপস্থিত আছিল। লগতে সমূহ কাৰ্যবাহী সদস্য আৰু আমাৰ জেনেৰেল মেম্বাৰ সাধাৰণ বা পাৰিষদ সকলো উপস্থিত আছিলে আৰু দুটা দলৰ বিশেষভাৱে BPF BJP দলৰ আমাৰ পাঁচোখন জিলাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে আমাৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আমি ঐতিহাসিক এই জনাদেশৰ এই মুহূৰ্তত আমি দুটা দলে আগন্তুক 5 বছৰ কিদৰে আগবাঢ়িম, মিত্ৰতাৰ ধৰ্মৰ পালনৰ জৰিয়তে BTCৰ যি বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু সমবিকাশৰ বাবে কিদৰে আমি আগবাঢ়িম, এই গোটেইখিনি কথা আজি আমি ইয়াত আলোচনা কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে আহ্বান জনাইছিল যে আটাইকেইটা আমাৰ NDAৰ ঘটক দলৰ লগত এইদৰে আমি নিৰ্বাচনৰ পিছতে আলোচনাত মিলিত হ'ব লাগে, বহিব লাগে। আৰু ইতিমধ্যে আমি অগপ দলৰ লগত আজি ৰাভা হাছং যৌথ মঞ্চৰ লগত বা সংগ্ৰামী মঞ্চৰ লগত এতিয়া BPF দলৰ লগত আৰু আমাৰ যোৱাকালি কাৰ্যালয়তে আমি সন্মিলিত গণশক্তি অসমৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ প্ৰায়বিলাক দলৰ লগত বৈঠক হৈ গ'ল। গতিকে আমি সকলোৱে একেলগে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু আমাৰ যি বিকশিত অসম সুৰক্ষিত অসমৰ যি সংকল্প আছিল, সেই সংকল্প সন্মুখত ৰাখি আমাৰ যি মেনিফেষ্টো আছিলে, আমাৰ যি সংকল্প পত্ৰ আছিলে নিৰ্বাচনী, সেই সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো বিন্দু যাতে বিষয় যাতে আমি প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে আমি সমাধানৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ বা প্ৰতিশ্ৰুতিসমূহ আমি পূৰণ কৰিব পাৰোঁ। তাৰ কাৰণে নতুন চৰকাৰে 12 মে'ত শপত গ্ৰহণ কৰিব। সেই শপত গ্ৰহণ অনুষ্ঠানো এটা ঐতিহাসিক এটা অনুষ্ঠান হ'ব। গতিকে তাতো আমাৰ অসমৰ চৌদিশৰ পৰা BTCৰ পৰাও যথেষ্ট সংখ্যক আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তা বা তিনিওটা বা পাঁচোটা দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আহিব, নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক শুভাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব। সেই ঐতিহাসিক ক্ষণটো কিদৰে আমি